গাইজ ফাইনেলি আজি মই গাহৰি মাংস বনাম আৰু কেনেকৈ বনাম আপোনালোকক দেখাম, চাই থাকক। প্ৰথমতে মই গাহৰি মাংসখিনি এনেকৈ অকণমান বইল কৰি ল'ম। বইল কৰি আছোঁ। বইল মোটামুটি হৈ গ'ল, অলপ পিছত নমাই দিম আৰু ভিডিঅ'টো শেষলৈকে চাই থাকক। আপোনালোকে কেনেকৈ বনাম আজি চব দেখাম। এতিয়া আমাৰ বইল হৈ গ'ল, এতিয়া মাংসখিনি মই নমাম বঢ়িয়াকৈ। ইয়াত নমাই কিনে এইটো হ'ল, নমাই দিলোঁ। তাৰপিছত ইপিনে আদৰক লচুন পিঁয়াজ আছে, নমাই কিনে কেনেকৈ বনাম ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে। এইটো বইল কৰি ল'লোঁ, বইল হৈ গ'ল। ইয়াতে আমাৰ পিঁয়াজ নহৰু আদৰক কাটিং হৈ আছে। গিলাচত বটিম এইবাৰ, দেশী ষ্টাইলত হ'ব। এয়া এনেকৈ দেশী ষ্টাইলত মছলা বটা হয়। নহৰু আদা। এইয়া বাবু, বাবু গাহৰি মাংস খাবি না? খাবি দে। তো গাইজ এয়া ৰেডি। এতিয়া আমি তেল দিম, অকণমান তেল দিম। এয়া চাওক, মই ইয়াতে কেৰাহীত তেল দিলোঁ। তেলখিনি অলপ গৰম হোৱাৰ লগে লগে পিঁয়াজ দিম। পিঁয়াজ দি দিলোঁ, পিঁয়াজখিনি অলপ ফ্ৰাই কৰি ল'ম। ইয়া দি দিলোঁ নহৰু আদা চব মিক্স কৰি দি দিলোঁ। সেটা পিছত মাৰিম मांसो दी। अभी थोड़ा सा हल्दी डालेंगे, बस। अभी कलर आ गया बढ़िया का, बढ़िया कलर आ गया, बढ़िया कलर आई थी ना। हाँ, डालेंगे सुअर का मीट। Pulau mana dia? Kita nih duduk sih. Itu kan. Kalau memang saya nak telur lah. Guys, খাও লাগিছে নে জনাব এবাৰ কমেন্টত। তো গাইজ এতিয়া আমি দিম মিট মছলা। বাস 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 আৰু মিৰ্চি পাউডাৰ দি অলপ, মিৰ্চি পাউডাৰ অকণমান মিৰ্চি পাউডাৰ দিম আমি, বেছি নিদিওঁ। ধনিয়া পাউডাৰটো অলপ পিছত দিম। ভালকৈ ফ্ৰাই কৰিম। হা
নগে সেইটো একে নিমখ দি ডাল দিয়া নিমখ দি দিলোঁ অলপ কালাৰটো কেনেকুৱা লাগিছে জনাব ধুনীয়া পাউডাৰ দি দিলোঁ অকণমান এতিয়া আমি অকণমান গৰম পানী দিম অকণমান গৰম পানী দি দিলোঁ অকণমান এতিয়া বঢ়িয়াকৈ গৰম পানীখিনি অলপ শুকাই দিম বাছ তো গাইছ আমি দুটা বিলাহী কাটি দিম এতিয়া বঢ়িয়াকৈ সৰু সৰুকৈ কাটবি হা এইটো আমাৰ সঞ্জিত দা বিলাহী কাটি আছে দুটা বঢ়িয়াকৈ বিলাহী মাৰি দিম একদম মজা লাগিব খাই তো গাইছ ভিডিঅ'টো শেষলৈকে চাই থাকক আপোনালোকে আৰু মজা লওক তো গাইছ এই দুটা আমি বিলাহী কাটিছোঁ এতিয়া বঢ়িয়াকৈ বিলাহীটো মাৰি দিম বিলাহীটো দি কিনে অলপ বঢ়িয়াকৈ মিলাই দিম অকণমান ঢাকি দিম আমি মাংসটো বাছ হৈ গ'ল 5 মিনিটৰ কাৰণে আমি ঢাকি দিলোঁ তো গাইজ এতিয়া আমি ওলাই কেনে চাম একচুৱেলি মোৰ কেমেৰা ধৰা মানুহ নাই কোনো সেইকাৰণে অলপ অসুবিধা হৈছে তথাপিও মই দেখাইছোঁ আপোনালোকক অলপ কষ্ট হৈছে দেই অকলে অকলে কোনো কেমেৰা ধৰা মানুহ নাই মজা এতিয়া আপোনালোককো দেখাওঁ এই চাওক মাংসৰ কালাৰ চাওক কি সুন্দৰ খাই কিমান টেষ্ট পাব আপোনালোকে জনাওকচোন কমেণ্টত গাহৰি মাংস পানীখিনি আকৌ আৰু অকণমান শুকাই দিম বাছ তাৰপিছত হৈ গ'ল আৰু কণীটো ওলাই দিম আৰু বহুত টাইমৰ পিছত আমি কেমেৰামেনটো পালোঁ এতিয়া ক'ত আছিলি তেতিয়াৰ পৰা ফুৰিব গৈছিলোঁ ৰে চাওক গাইছ কালাৰ চাওক মাংসটোৰ মজা হৈছে একদম আৰু অকণমান পানীখিনি শুকালে আমাৰ মাংস হৈ গ'ল মজা হৈছে একদম তো গাইছ কেনেকুৱা লাগিব খাই কেনে এবাৰ কমেণ্টত জনাব খাবতো নাপাব আপোনালোকে হ'লেও মানে কালাৰটো চাই জনাওক খাই কেনেকুৱা লাগিব মজা আৰু অকণমান টাইম বাছ 5 মিনিট তাৰপিছত মাংস হৈ যাব তো গাইছ ফাইনেলি আমাৰ মাংস হৈ গ'ল আলু পিচ টেষ্ট কৰি চাওঁ অকণমান কেনেকুৱা লাগে তো গাইছ এপিচ মই টেষ্ট কৰি চাম কেনেকুৱা লাগিছে মই নিজে বনাইছোঁতো একদম মস্ত মজা একদম এক পিচ টেষ্ট কৰি চাচোন কেনেকুৱা লাগে মজা না বনাইছে কাই ভাই বনাইছে কাই মই বনাইছোঁ তো গাইছ ফাইনেলি আমাৰ হৈ গ'ল মাংস তো ব্লগটো এইখিনিতে সমাপ্ত বাই বাই